खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी बर' हारिनि गेजेराव थामथि बिटिआर गोजोन गोरोबथाया थांनाय 2020 मायथाइनि 27 जानुवारि खालारनि गेजेराव जानानै थाङो आरो बेखौ दुलाराय बर' माहारियानो बरायो। बेजों लोगोसे बिटिआर गोजोन गोरोबथाजों लोगोसे सनितपुर बेसन आरो गहपुर ओनसोला जोंनि बिटिआर ओनसोलाव एबा उदालगुरि जिल्लायाव सोसनजाबाय। नाथाय बेखौ लानानैनो आथिखालनि बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङाबो गोबां बाथ्रा बुंबाय। बिटिआर गोजोन गोरोबथायाव सनितपुर बेसन गहपुर ओनसोला बिटिआरआव हाबनायाव जोबोर गोजोननाय दं, नाथाय बेखौ सालायनो थाखाय गोरोबथायाव बाजेटनि जेबो दफायाव लिरनाय गैया। बेफोरबायदि गोबां सोंथि खालामनानै दान्थे बिदान्थेबो जानो हमबाय। बे एखे बाथ्राखौनो दिनैनि समाव एमएलए रिहन दैमारी बिथाङा आसाम आयेन आफादनि जा रां बावजा बे रां बावजायाव दिनै सोंथि खालामदों जे बिटिआर गोजोन गोरोबथानि गेजेरजों गोबां 80निबो बांसिन गामिफोरा बिटिआरआव सोसनजाबाय। लोगोसे उदालगुरि जिल्लायाव सोसनजाबाय 150 किल'मिटार गहपुरसिम सोसनजाबाय। नाथाय दिनैनि समाव उदालगुरियाव फैनानै खामानि मावनाया गोबां गोब्राब होननानै अजद दैखांदों। लोगोसे बेखिनि ओनसोलखौ जौगाथाय होनो थाखाय गोबां बाजेटनि गोनांथि। बे बाजेटखौ मा खालामगोन आरो माब्ला बिनि थाखाय एक्सट्रा बाजेट हरगोन बेखौ लानानै दिनै सोंथि खालामदों। जेराव हाग्रामा महिलारि बिथाङाबो फोरमायदोंमोन जे सनितपुर बेसन गहपुर ओनसोलखौ सालायनो थाखाय जेबो बाजेट गैया एबा बैफोर ओनसोलाव जौगाथाय खामानि मावनो थाखाय जेबो बाजेट हमनाय जायाखैमोन। थांनाय 2020 मायथाइनिफ्राय दिनैसिमबो बे ओनसोलफोराव आसाम सरकारनिफ्रायबो जेबो जौगाथाय खामानि मावनो हायाखै। जेराव बिटिआर ओनसोलाव हाबबाय जेला आसाम सरकारनिफ्राय बेयाव मावनो हानायनि जेबो खाबु गैया। बेफोरबायदिबो बाथ्रा बुंदों रिहन दैमारी बिथाङा। दानिया फैदो बिदिब्ला सनितपुर गहपुर आरो बेसनाथ ओनसोलफोरनि थाखाय जौगाथायनि लानानै माबायदि सोंथि खालामदों आरो मा सोंथि खालामदों बेखौ नोंथांमोननि गेजेराव फिन आरोबाव लाना फैदिनि। কথাটো হৈছে স্যার, গাঁওটো বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হ'ল, কিন্তু অন্তৰ্ভুক্ত কৰাৰ পিছত সেই গাঁওসমূহত যোৱা 2022 চনৰ পৰা কোনো উন্নয়নমূলক কাম কৰা নহ'ল স্যাৰ। শোণিতপুৰ জিলাৰ কিছুমান এৰিয়া পঞ্চায়ত এলেকাৰো আছিলে, ৰেভিনিউ গাঁওবিলাক আছিলে। যদিও তাত বাজেটত ধৰা আছিলে সেই সময়ত বিটিআৰত ইনক্লুড হোৱাৰ লগে লগে তাত এইটো বিটিচিত সোমাই গ'ল, গতিকে তাত আমি কাম কৰিব নোৱাৰিম, বিটিচিয়ে কৰিব। ৱেৰেজ আমি বিটিচিত সেই অঞ্চলত কাম কৰিবৰ কাৰণে কোনো পুঁজি আমি পোৱা নাই। তো সেইটো স্যাৰ, এইটো কাৰ গাফিলতিত সেইটো হ'ল, সেইটো স্যাৰ মোৰ প্ৰশ্নটো সেইটো এটা, মানে যদি বাজেট প্ৰভিজনটো আছিল সেই গাঁওসমূহৰ কাৰণে কিয় ইমপ্লিমেণ্ট কৰা নহ'ল, বা যদি শোণিতপুৰ জিলা বা বিশ্বনাথ জিলাই যদি ইমপ্লিমেণ্ট কৰিব যদি নোৱাৰে তেতিয়াহ'লে সেই টকাখিনি কেলে বিটিচিলৈ হস্তান্তৰ কৰা নহ'ল, সেইটো স্যাৰ আপুনি অলপ মন্ত্ৰী মহোদয়ক অলপ এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিব। আৰু স্যাৰ দ্বিতীয়টো প্ৰশ্ন স্যাৰ, মই সুধিছিলোঁ স্যাৰ এইবাৰ বাজেটত ইয়াৰ ব্যৱস্থা থাকিবনে নাই। কাৰণ বিটিচিৰ যিখিনি বাজেট প্ৰভিজন থাকিব সেই অঞ্চলৰ কাৰণে যদি বাজেটত যদি আমাক ধাৰ্য যদি নকৰে কেতিয়াও আমি সেই অঞ্চলত আমি উন্নয়নমূলক কাম আমি কৰিব নোৱাৰিম। গতিকে মোৰ এটা অনুৰোধ, এইবাৰ 26-27 বাজেটত সেই গাঁও অঞ্চলতো যাতে আমি উন্নয়নমূলক কাম কৰিব পাৰোঁ তাৰ কাৰণে বাজেট প্ৰভিজনটো ৰাখিব লাগে। আৰু স্যাৰ 3 নম্বৰ প্ৰশ্ন মোৰ স্যাৰ, যিহেতু গহপুৰটো আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত, গতিকে খালি গাঁওটোহে ইনক্লুড কৰা হ'ল স্যাৰ। সেই অঞ্চলবিলাকত উন্নয়নমূলক কাম কৰিবৰ কাৰণে ওদালগুৰিৰ পৰা কণ্ট্ৰল কৰাটো কোনোপধ্যে সম্ভৱ নহয়, কাৰণ 150 কিলোমিটাৰ যাব লাগে। ওদালগুৰি বিডিঅ' এজন কেতিয়াও গহপুৰত যাব নোৱাৰে। তো মাটি বাৰীৰ কাম কৰিবৰ কাৰণে তাত চাৰ্কল অফিচাৰ নাই, চাৰ্কল অফিচাৰৰ কাৰণে ওদালগুৰিত আহিব লাগিব, নহ'লে মাজবাট আহিব লাগিব স্যাৰ। তো ইয়াৰ কাৰণে অন্ততঃ গাঁও অঞ্চলৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে এটলিষ্ট বিডিঅ' অফিচ, ব্লক ডেভেলপমেণ্ট অফিচ আৰু চাৰ্কল অফিচ যদি তাত যদি ব্যৱস্থা কৰা হয় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ ভাল হ'ব স্যাৰ। সাধাৰণ এটা সৰু চাৰ্টিফিকেটৰ কাৰণেও 150 কিলোমিটাৰ দূৰত তেওঁলোকে ওদালগুৰিত আহিব লগা হয়। গতিকে সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, কাৰণ সেইকাৰণে মই এই প্ৰশ্নটো জিএডিত উত্থাপন কৰিছিলোঁ, কিন্তু প্ৰশ্নটো দিছে আমাৰ বড়োলেণ্ড উন্নয়ন বিভাগত এইটো হস্তান্তৰ কৰিছে। গতিকে সেইখিনি প্ৰশ্ন স্যাৰ, সেইখিনি ব্যৱস্থা সোনকালে কৰি দিলে অন্ততঃ সেই অঞ্চলৰ মানুহে
যথেষ্ট উপকৃত হ'ব কাৰণ 2টা বছৰ তেওঁলোকে কোনো চৰকাৰী আঁচনি তেওঁলোকে নাপালে সেই দায়িত্বটো ছাৰ আমি ল'ব লাগিব নহ'লে সেই অঞ্চল একদম থাকি যাব সেইখিনি ছাৰ